মঙহ খাই পেলালে সি স্বাগতম জনাইছো বৰুৱাদাৰ চেনেললৈ আৰম্ভ কৰিব লৈছে আজিৰ ভিডিঅ'টো আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই কওঁ যে কালিৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম ভাল পোৱা দিছে ভাল লাগিছে বা আৰু যিখিনি মানে নাজানা কথাবিলাক আপোনালোকে কৈ দিয়ে তেতিয়া বহুত ভাল লাগে তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কওঁ যে ফেচবুক প্ৰেমে কাল হৈছে এগৰাকী মহিলা ফেচবুকৰ পৰা মানে চিনাকি হৈ বিবাহ পাশত আবদ্ধ হ'ল তাৰ পিছত মাহ হালধিৰ গোন্ধ নগলে 6 মাহ নে 7 মাহ হওঁতে সেই বোৱাৰীগৰাকী আত্মহত্যা কৰিব লগা হ'ল মানে মাৰ্ডাৰ কৰি আত্মহত্যাৰ মানে এটা ৰূপ দিছিলে তে বলক পলম নকৰোঁ আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ফেচবুকতে হ'ব নে ইউটিউবতে হ'ব আপুনি য'তেই চাওক ত'তেই খালি এটাই নিউজ যে নিজৰ স্বামীয়ে 6 মাহ বিবাহ পাশত আবদ্ধ হোৱা 6 মাহ হৈছিলে আৰু নিজৰ পত্নীক হত্যা কৰিলে আপুনি য'তেই চাই মানে ছ'চিয়েল মিডিয়াত হওক ইউটিউবত হওক সকলোতে খালি এটাই নিউজ যে এইটো আচলতে এগৰাকী মাকৰ কাৰণে এটা সন্তান কিমান মানে সেইটো আমি বুজাব নোৱাৰিম এগৰাকী মাতৃয়ে বা এগৰাকী মহিলাই সেইটো ভালকৈ বুজি পাব গতিকে এটা কথা কওঁ যে সেই সৰু এটা দেৱ শিশু 9 মাহ 10 দিন গৰ্ভত ৰাখি ডাঙৰ দীঘল কৰি যেতিয়া ছোৱালীজনী উপযুক্ত বিবাহৰ সময় হয় এজন উপযুক্ত ল'ৰালৈ বিয়া দিয়ে আৰু ইমান দিনে থকাৰ পিছত আজি 6-7 মাহৰ মাজত মানে ভিতৰত যেতিয়া নিজৰ সেই কন্যাজনী হেৰাই যায় তে কিমান এটা দুখৰ কথা সেইটো আপুনি মই কল্পনাও কৰিব নোৱাৰোঁ আহকচোন তাৰে কিছু অকণমান অংশ চাই লওঁ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক তাৰ মাক বাপেকৰ বুকুত এগৰাকী দানৱৰূপী শিক্ষকৰ হাতত পংখীৰ মৃত্যু হ'ল আৰু এইটো মাক বাপেকে কেতিয়াও সেইটো মানে গ্ৰহণ কৰিব নোৱাৰে বা সহ্য কৰিব নোৱাৰে দানৱৰূপী শিক্ষকজনৰ বা মাষ্টৰজনৰ ইমানখিনি অধিকাৰ তেওঁ ক'ত পালে যে কাৰোবাৰ মানে তেওঁৰ জীৱনত যদি অন্য কোনোবা আছিলে তেনেহ'লে এগৰাকী মানে কি ক'ম নাবালিকা বুলিয়ে ক'ব মানে এগৰাকী জীয়ৰী হয় আৰু ঠিক আছে এগৰাকী জীয়ৰীৰ জীৱনটো ধ্বংস কৰাৰ অধিকাৰ তেওঁ ক'ত পালে যিহেতু তাই 22 বছৰ বুলি আমি শুনিছোঁ আৰু 22 বছৰ মানে আমাতকৈ বহু গুণে সৰু সেইটো কাৰণে কৈছোঁ যে তেওঁ সেই মানে দানৱৰূপী মাষ্টৰজনে ক'ত পালে ইমানখিনি আৰু তেওঁ সেই মাষ্টৰজনৰ ঘৰত কি পৰিয়ালৰ মানুহে কি এইবোৰ কথা আগৰ পৰা গম পোৱা নাছিল তেখেতৰ জীৱনত যদি অন্য কোনোবাই আছিল তেনেহ'লে এই ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিব নালাগিছিলে মাকৰ বুকুখন উদং কৰি দিব নালাগিছিলে তে মাকেও কৈছে যে দোষীয়ে শাস্তি পাব লাগে আৰু মোৰ মতে মাক দেউতাককো এবাৰ মানে আউটালে আনিব লাগে যাতে মাক দেউতাকে যদি গমেই পাইছিলে তেনেহ'লে কিয় ইমানখিনি কথা লুকুৱাই ৰাখিছিলে মতে এই দানৱগৰাকীক মই এটা সঁচা কথা কওঁ মানে মোৰ মানে অন্তৰে কয় যে এই দানৱগৰাকীক এনকাউণ্টাৰ কৰি দিব লাগে যাতে তেওঁ যাতে আইনৰ হেৰিয়াত মানে 4-5 বছৰ পিছত কেছ চলিব তেনেকুৱা হ'লে মানে তেওঁ দোষী মানে শাস্তি নহয় গতিকে অলৰেডি তাই যিখিনি কষ্ট পাইছে আৰু তাকো তেনেকৈ এনকাউণ্টাৰ কৰি দিব লাগে মানে মোৰ মতে সেইটোৱে কয় কাৰণ 6-7 বছৰ যাবগৈ কেছ চলিব দোষী হ'ব নহ'বগৈ তেনেকৈ কেছ চলোতে লাষ্টত গৈ মানে 6-7 বছৰ হৈ যাব তাৰপিছত কিবা এটা শাস্তি পাব তেনেকুৱা নহয় ডাইৰেক্ট এনকাউণ্টাৰে কৰি দিব লাগে এনেকুৱা মানুহক তুমি কি ক'বা যে এই আমাৰ পংখীৰ কাৰণে মই অলৰেডি পংখীক লৈ এটা শ্বৰ্টকৈ ভিডিঅ' বনালোৱেই মোৰ ইউটিউব চেনেলৰ পৰা তথাপিও তোমাৰ চেনেলত যিহেতুকে মই একাষাৰ দুআষাৰ কওঁৱেই সদায় গতিকে মই এইখিনিয়ে কওঁ যে এতিয়া যিজনী পংখী গুচি গ'ল আমি আৰু তাইক কেতিয়াও ঘূৰাই নাপাওঁ কিন্তু আৰু সেই পংখীৰ নিচিনাকৈ হাজাৰজনী পংখীৰ যাতে মৃত্যু নহয় অকালতে বা কোনো দানৱৰ হাতত যাতে মৃত্যুবৰণ কৰিব লগা নহয় তাৰ বাবে সকলোৱে সচেতন জাগিবৰ হ'ল কিন্তু অবৈধ প্ৰেমটোৱে এনেকুৱাকৈ শিপাইছে বৰ্তমান যে একো এতিয়া ভয় লগা হ'ল তাৰমানে আমাৰো লগত এনেকুৱা হ'ব নেকি বা এনেকুৱা
কেতিয়াবা হৈ যায় নেকি বুলি এটা মানে মনত মানে ভয় সোমাই গ'ল কিহৰ কাৰণে মানে প্ৰতিখন ঘৰতে আজিকালি অবৈধ সম্পৰ্কই মানে শিপা লৈছে গতিকে এনেকুৱা যাতে নহয় সকলোৱে সচেতন হ'ব লাগে আৰু পংখীৰ যাতে আত্মাই শান্তি পায় তাৰ কাৰণে মাত মাতিব লাগে আৰু এই অবৈধ সম্পৰ্কবিলাকৰ কাৰণে আমি যাতে সদায় সচেতন হ'ব পাৰোঁ তাৰ কাৰণে সকলোৱে প্ৰতিবাদ কৰিব লাগে এনেকুৱা দানৱৰূপী পুৰুষ বা মহিলাবিলাকক যিবিলাক মানুহৰ শাৰীত নপৰে দেখাত মানুহৰ দৰে কিন্তু দানৱৰ ভেকচন লৈ আছে এই তেনেকুৱা জাতৰ পুৰুষ মহিলাবিলাকক আচলতে এনেকুৱা কিবা ক্লু পালে ঘৰৰ পৰা চুচৰাই টানি আনি পিটিব লাগে আইনে কি ব্যৱস্থা লয় সেইটো লৈ বাট নাচাই পেলাই ৰখি নাথাকি আমি যদি এই এনেকুৱা সচেতন হৈ পেলাই পুৰুষ মহিলা আমি যিখিনি আছোঁ শিক্ষিত আৰু যিখিনি মানে নিজৰ কৰ্ম বা নিজৰ সংসাৰ লৈ ব্যস্ত দায়িত্ববোধত আছে এনেকুৱা পুৰুষ মহিলাখিনি ওলাই আহি এইবিলাকৰ হৈ প্ৰতিবাদ কৰি পেলাই ঘৰৰ পৰা চুচৰে টানি টানি আনি পেলাই পিটিব লাগে মোৰ মতে তেতিয়াহে যদি মানে অলপমান ভাল হ'ব বা তেতিয়াহে মানুহবিলাকে অলপমান সচেতন হ'ব যে এইটো কৰিলে এনেকুৱা হ'ব নহ'লে এতিয়া তাৰ মানে ভয় নোহোৱা হৈ গ'ল প্ৰতিজনী মানে আমি যদি মহিলা সচেতন হওঁ প্ৰতিজন পুৰুষ যদি আমি সচেতন হওঁ আমাৰ সংসাৰ কেইখনৰ লগতে আনৰ সংসাৰো যদি আমি বচাব মানে চেষ্টা কৰোঁ তেতিয়াহ'লে হয়তো এনেকুৱা আৰু দ্বিতীয়বাৰ কোনোজনী পংখীয়ে দানৱৰ হাতত মৃত্যুবৰণ কৰিব লগা নহ'ব এটা কথাই কওঁ যে নিজৰ মাকে নিজৰ সন্তান হেৰুৱাৰ দুখখিনি বুজি পাব গতিকে আৰু ইমান হেৰি নাই কিন্তু এগৰাকী মাতৃ হ'লে অন্ততঃ অনুভৱ কৰিব পাৰিব যে নিজৰ সন্তানক হেৰুৱা মানে ইমান সৰুৰ পৰা ইমান ডাঙৰ দীঘল কৰি এজনক বিয়া দিয়াৰ পিছত সেই 4-5 মাহতে যে নিজৰ ছোৱালীজনী মাৰি পেলাব সেইটো এজনী মাকে মানে সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰে গতিকে আজি আৰু ভিডিঅ'টো ইমান দীঘল নকৰোঁ গতিকে আপোনালোকে কমেণ্ট কৰি জনাব যে কথাখিনি কেনেকুৱা হ'ল মানে এনেকুৱা দুখীয়ে বা কি শাস্তি পাব লাগে কেনেধৰণৰ শাস্তি পাব লাগে সেইটো কমেণ্ট কৰি জনাব লাইক কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আজি আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো দবাই থৈ যাব তে আজি ইমানেই আৰু অন্য এটা ভিডিঅ'ত কালিলৈ লগ পাম তেতিয়ালৈকে বাই বাই